হে দোস্ত সৰি হে দোস্ত কোৱাটো মোৰ ষ্টাইল নহয় বন্ধুসকল নমস্কাৰ মই ৰত্ন কছাৰী মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু যিসকলে মোৰ ইউটিউব চেনেলটো নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব কিন্তু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব হয় এই মোবাইলটো যে দেখিছে এই মোবাইলটো হৈ মানে সৰি এইটো মোৰ ষ্টাইল নহয় পাহৰিছোঁ হয় বন্ধুসকল মই আজি এটা কথা ক'বলৈ ওলাইছোঁ আপোনালোকক যে অসমত আন্দোলন নকৰিলে মানুহৰ পেট নভৰে Coronavirus, go back! Go back! Go back! হয় বন্ধুসকল কাকনো বুলিবা ককা সকলোৰে দাড়ি চুলি পকা আৰু এই আন্দোলন চলি যাওক আৰু চলি থাকক যাতে কৰোনা ভাইৰাছ ভাল নোহোৱালৈকে আৰু মই আশা কৰিছোঁ অসমত যাতে কৰোনা ভাইৰাছে একো মানে কাকো অনিষ্ট কৰিব নোৱাৰে দিনে ৰাতিয়ে আন্দোলন মানুহৰ চলি থাকে আৰু চলি যাব আৰু এইটো কেতিয়াৰ পৰা চলি আহিছে মই নাজানো হয়তো আপোনালোকে নাজানে আৰু কিমান দিনলৈ চলি যাব হয়তো আপোনালোকে নাজানে মই আজি ক'বলৈ ওলাইছোঁ যে পৃথিৱীৰ সৃষ্টি হোৱাৰ আগতে ভগৱানে চাগে অসম নামৰ এটুকুৰা ঠাইত আন্দোলন কৰিবৰ কাৰণে কেইজনমান ব্যক্তিক নিৰ্দিষ্ট কৰি আন্দোলনৰ নামৰ এটা বিষয় চাগে নিৰ্দিষ্ট কৰি বাছি থৈছিলে নহয়নে যিটো সময়ত কৰোনা ভাইৰাছে গোটেই পৃথিৱীত সন্ত্ৰাসৰ সৃষ্টিৰ কাৰণ হৈছে সেইটো সময়ত আকৌ অসমত আন্দোলন কৰিয়েই কৰোনা ভাইৰাছক গোপেক ধ্বনি দিয়েই ভাল কৰিবলৈ আমাৰ আছানে উঠি পৰি লিখিছে এইটো আচলতে জমনিয়ে নহয়নে আচলতে এনেকুৱা এটা বিষয়ক লৈ জমনি কৰাটো যে ভাল নহয় কিন্তু মানুহৰনো ক'ব কি ক'ব আৰু এজন আছে ৰ'ব যিটো সময়ত কৰোনা ভাইৰাছে ইমান সন্ত্ৰাসৰ সৃষ্টি কৰাৰ পিছতো এজনে আকৌ কৰোনা ভাইৰাছৰ নামত বিজনেছ কৰি দিছে দেখিলে নে আপুনি বাৰু এইটো কৰোনা কিনিবনে বাৰু আৰু যিটো কৰোনাই আপোনাক গোটেই পৃথিৱীত মানে সন্ত্ৰাস কৰি ৰাখিছে আপুনি সেইখন কৰোনা বাৰু ল'বনে কোনোবাই বাৰু যে কি নহওক জমনি হওক বিজনেছৰ কাৰণে মানুহে কি কৰিব পাৰে মানুহে বিজনেছৰ কাৰণে ওপৰলৈ উঠিব পাৰে তললৈও নামিব পাৰে মানে ক'ব পাৰি নোৱাৰি সেইটো পিছৰ কথা কিন্তু এটা কথা হ'লে মোক বিশেষকৈ আপোনালোকক হয়নে নহয় নাজানো কিন্তু এটা কথা মোক বিশেষকৈ বেছি বিৰক্তিকৰ কৰি তুলিছে কি কথা জানেনে এই যে কাৰোবালে আপোনাৰ ফোন লগালে কৰোনা ভাইৰাছৰ ৰিংটনটো বাজি আহে नोवेल कोरोना वायरस को फैलने से रोका जा सकता है खांसते या छींकते वक्त हमेशा अपने मुंह को रुमाल या टिश्यू से ढकें हाथों को लगातार साबुन একদম মানে আমনি কৰি দিছে আপুনি 10 বাৰ এজন মানুহক ফোন লগাওক সেই 10 বাৰেই বাজিব আপোনাৰ কিবা ব্যক্তিগত কামৰ কাৰণে কিবা এমাৰ্জেঞ্চি থাকিলেও আপোনাৰ সেই ৰিংটনটো 30 ছেকেণ্ডৰ কাৰণে আপোনাৰ বাজিয়ে থাকিব আপুনি ইমান এমাৰ্জেঞ্চি সময়তো তেনেকুৱা এটা বাজিয়ে থাকে অলপ দিগদাৰ হয় দিয়কচোন নহয়নে বন্ধুসকল দেখিলেনে আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ যদিহে ভাল লাগিছে এটা লাইক কৰিব আৰু এটা কমেণ্ট কৰিব আৰু যদি বেছি ভাল লাগিছে তেতিয়াহ'লে শ্বেয়াৰটো আৰু কৰি দিব নহয়নে ঠিক আছে